হেল্ল' গাইজ, কি খবৰ? স্বাগতম এটা নতুন ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। কালিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাওক। লগতে আজিৰ ভিডিঅ'টোও যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত লিংক দি দিম, গৈ ভিডিঅ'টো এবাৰ চাব। আজি মই আমাৰ ওচৰতে নহয়, অলপমান ধৰক 20-25 কিলোমিটাৰ দূৰত এটা বহুত ধুনীয়া মন্দিৰ আছে, সেই মন্দিৰটোত গৈ আছোঁ। তো আপোনালোক থাকক মোৰ লগত, ভিডিঅ'টো খতম হোৱালৈকে চাওক। যদি আপোনালোক মোৰ চেনেলটোত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, লাইক কৰক আৰু লগতে বেল আইকনটো ক্লিক কৰক। আৰু অইনদিনাৰ নিচিনাকৈ আজিও মোৰ BMW-খন লৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চলো। সদায় নিচিনাকৈ আজিও গাইজ বহুত ৰ'দ। আৰু এইটোৱেই হৰগৌৰী মন্দিৰত যোৱা মেইন ৰাস্তা হয়। ধৰক শিঙিমাৰী বুলি যিটো কৈছিলোঁ, তাৰ পৰা আহি আপোনালোকে চেঁচা পাব। চেঁচাৰ পৰা ধৰক 2-3 কিলোমিটাৰ আহিলেই যিটো হৰগৌৰী মন্দিৰত সোমোৱা মেইন ৰাস্তা আছে সেইটো পোৱা যায়। ৰ'বক, মই আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকক শেষলৈকে। আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, ধৰক 1.5-2 কিলোমিটাৰ গ'লেই আপোনালোকে হৰগৌৰী মন্দিৰ পাব। হৰগৌৰী মন্দিৰত গৈ ভাল লাগে, বা ধৰক পৰিৱেশটো তাৰ বহুত ধুনীয়া হয়। মই দেখাই আছোঁ আপোনালোকক যিমানখিনি পাৰোঁ। আৰু শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰ যি তেতেলিয়াত আছে, তাত আহি অলপ আগতে উপস্থিত হৈছোঁ। এতিয়া মন্দিৰৰ ভিতৰত গৈ মই আপোনালোকক দেখাই আছোঁ। আৰু আপোনালোকে ভালকৈ সূৰ্যৰ পোহৰৰ কাৰণে হয়তো ভালকৈ তোৰণখন দেখা পোৱা নাই, হ'লেও মই বেলেগ ভিউৰ পৰা আপোনালোকক তোৰণখন দেখাই দিব চেষ্টা কৰিছোঁ। এইখন নীলমণি সোঁৱৰণী তোৰণ হয়, 2005 চনত এইখন তৈয়াৰ কৰা হৈছিলে। তো বলক ভিতৰত গৈ মন্দিৰটো মই আপোনালোকক দৰ্শন কৰাওঁ। আৰু ইয়াৰে ভিতৰত যোৱা যিটো ৰাস্তা আছে সেইটোৰ কাম চলি আছে, আপোনালোকে দেখাই পাইছে হয়তো, ধুনীয়াকৈ বনাই আছে। এইটো হয়তো আপোনালোকৰ ভাল, আপোনালোকে যেতিয়া আহিব তেতিয়া হয়তো আৰু বেছি ভাল পাব। আপোনালোক আহক, কাৰণ আমাৰ অসমত এনেকুৱা মন্দিৰ বহুত আছে আৰু ধুনীয়া ব্লক দিছে। এইখিনিৰ কাম সম্পূৰ্ণ হৈছে, হয়তো ধুনীয়া ব্লক দিছে। আৰু এইখন প্ৰধান শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰৰ তোৰণ হয়। আপোনালোকে হয়তো জানে হৰগৌৰী মন্দিৰ মা পাৰ্বতীৰ মন্দিৰ হয়, কিন্তু মা পাৰ্বতীৰ মন্দিৰ হ'লেও ইয়াতে আমাৰ ভগৱান ভোলানাথ শিৱৰ, গণেশ, কাৰ্তিক গোটেইখিনিয়ে আপোনালোকে দেখা পাব। এইটো নন্দী, বৃষভ, আৰু এইটো দাতা কৰিছিলে শ্ৰী উমেশ কলিতা, আৰু এইটো বনোৱা হৈছিলে 2008 চনত। এইডাল আহঁত গছে হয়। আৰু ইয়াৰে ভিতৰত ৰাধা কৃষ্ণ ধুনীয়াকৈ সৰুকৈ বনাইছে এইটো। ইয়াৰ লগতে এটা ধুনীয়া সুন্দৰ পুখুৰীও আছে, পুখুৰীত মাছো আছে। ধৰক মই আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিছোঁ, যদি মাছবিলাক ওপৰত আহি আছে বা কিবা তেনেকুৱা। বহুত সুন্দৰ পুখুৰী হয় আৰু বহুত চাফ চিকুণো হয় পুখুৰীটো। আৰু মেইন কথা, ইয়াত আজি আহি ভাল লাগিছে। মই হয়তো আগতেও ইয়াত আহিছোঁ, কিন্তু আজি আহি ভাল লাগিছে। কিবা এটা সুন্দৰ বতাহ বা সুন্দৰ এটা পৰিৱেশ, কিবা এটা ভাল লাগিছে আৰু আহি। আৰু এতিয়া হৰগৌৰী মন্দিৰৰ কথা বৰদেউতা পূজাৰীজনে যিমানখিনি পাৰে আপোনালোকক বিৱৰণ দিব, তো আপোনালোকে শুনক। শিৱৰ দুটা পৰিয়ালটো আছে। এটা বাবাৰ পৰিয়াল গোটাকেইটা আছে। ইয়াতে বনোৱা নহয়, এটা আমাৰ নিজেই ভগৱানে এটা আৱিৰ্ভাৱ হৈছে। কৈলাশৰ পৰা আহি ইয়াত জিৰণি দিছে। জিৰণি লোৱাৰ পিছত ইয়াত অতবোৰ জংঘল আছে। জংঘলৰ মাজত গৰু ছাগলী আছিল। ইয়াত আহোঁতে এই বৃক্ষৰ ওপৰত উঠিছিল। উঠিটো ক'ব নোৱাৰে, নহ'লে বাগৰ খাই পৰিল, পৰি পেলাইটো মচ্ছা গ'ল। যোৱাৰ পিছত ৰাতি সপোন দেখা পায় যে ইয়াত ইয়াতে তোমালোকে যি আহি পেলাই মোৰ ওপৰত অত্যাচাৰ কৰিছ,
সেইকাৰণে এই মৎস্যজাতটো কমিব আৰু তোমালোকে ইয়াত এইবিলাক চুৰি কাৰণে লগাবা লগাই গাঁৱত কথা নি গোটেই জনাই দিবা এইবিলাক সকলোতে গাঁৱৰ মানুহ এইবিলাক কলা কোৱাত হয় মানুহে আহি জংঘল চাই তেওঁ ডিব্ৰুগড় গোটেইকেইটা আছেই ইয়াত সেইদিন ধৰি ইয়াত নৈবাদ্য লগাই ভোগ লগাই একেবাৰে বিয়া নহ'লে ইয়াত আহি ঠগি দি পেলাই বিয়াৰ ভাতটো কৰিলে যে সেই পূৰ্ণ হয়েই কাৰোবাৰ ল'ৰা ছোৱালী নহয় তাত আহি পেলাই ঠগি এখন দিলে ল'ৰা ছোৱালী হয় কাৰোবাৰ চাকৰি নহয় চাকৰি হৈছে আৰু শিৱ পূজা ইয়াত বহুত ডাঙৰ হিচাপে হয় আৰু এই বিগ্ৰহবিলাক প্ৰায় 500 বছৰ আগৰ বিগ্ৰহ ইয়াত এতিয়া নহয় 500 বছৰ আগতে এইবিলাক বিগ্ৰহ প্ৰতিষ্ঠা হৈছে ইয়াত এতিয়া ভোগ প্ৰসাদ মাহ প্ৰসাদ চলে পায়সৰ ভোগ চলে আৰু নৈবেদ্য চলে ফল মূল চলে ভোগ গাড়ী প্ৰসাদ চাহ খোৱা হয় আৰু ৰাতিপুৱা শিৱৰাত্ৰি পুৱা সভাৰ দিনাখনে মহ প্ৰসাদ ভোগ খুৱায় ইয়াত যদি কাৰোবাৰ ঠিক উদ্দেশ্য কাৰোবাৰ মনোকামনা পূৰণ হ'লে উদ্দেশ্য আছে এই তেতিয়াহ'লে হলগুৰি মন্দিৰত আহিলে ঠিক তেওঁৰ ওচৰৰ পৰা প্ৰাৰ্থনালৈ গ'লে তেওঁক ভক্ত ভগৱান পুৰুষে তেওঁক লিখাই মুক্তি লাভ কৰাৰ কাৰণে আশীৰ্বাদটো দিয়াৰ পিছত তেওঁ ইয়াত ফলখিনি পায় আমি সিমান ক'ব নাজানো মোৰো জানা নাই আমাৰ আটাতে কৈছে 500 বছৰ আগত প্ৰতিষ্ঠা হৈছে মন্দিৰ ঠিকে আছে দিয়ক নহ'লে বৰদেউতা আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিছে হয়তো কোনোবা আহক তেনেকুৱা আৰু কি ক'ম হয়নে দেউতা আৰু ধৰক কিবা অলপ যদি আপুনি আৰু কথা নিজৰ ফালৰ পৰা কিবা অলপ যদি ক'ব পাৰে কাৰণ আপুনি যিখিনি কথা কৈছে সেইখিনি মানে ধৰক বহুত মানে জানিব লগা কথা বা হৰগৌৰী মন্দিৰৰ বিষয়ে বহুত এনেকুৱা হয়তো বহুত মানুহে এনেকুৱা কথা নাজানে মই মানে কি ইউটিউবৰ জৰিয়তে মই মানে মানুহবিলাকৰ ওচৰত মানে এইটো কথা মানে দিব মানে চেষ্টা কৰিছোঁ এতিয়া আমি প্ৰায় আজি 22 বছৰ থকা হ'ল এই 22 বছৰৰ ভিতৰত ইয়াৰ যিখিনি শক্তি আমিতো আচৰিত মানিছোঁ ইয়াৰ পৰা কোনো বস্তু চোৰ হৰণ কৰি নিয়ে কোনো বৰ্তিব নোৱাৰে ইয়াত আমি নিজেই বৰ্তিছোঁ ইয়াতে পচা বা যিকোনো বস্তু চোৰ কৰি সি ঘূৰাই দিব লাগিব ইয়াতে ঠিক খুজিব নালাগে ভগৱানৰ ইমান শক্তি আমি নিজেই পাইছোঁ বস্তু ভগৱানে নিজে নিজে দিছে আৰু ইয়াত অলৌকিক শক্তিৰ যিটো গুণ একদিন আহিলে সি পুনৰে ঘূৰি ইয়াত আহিব লাগিব গতিকে আমি 22 বছৰৰ ভিতৰত ইয়াৰ যিখিনি শক্তি যথেষ্ট মানুহ আৰু যথেষ্ট বিশ্বাস কৰোঁ আৰু ভয় কৰোঁ তেওঁৰ ওচৰত সেইকাৰণে আমি কৃতজ্ঞত হৈ তেওঁৰ ওচৰত আমি দাস হিচাপে বাবাৰ ওচৰত মোচা পোচা সাৰাম পচন কৰি পূজাৰ অৰ্চনাখিনি কৰিব পৰা জ্ঞান নাই তাৰ মানে তেওঁৰ জ্ঞানৰ শক্তিৰে পূজাখিনি আমি কৰি চলাই আছোঁ তেওঁ চলাবৰ কাৰণে বিয়াখনে চলিব গৈছোঁ নহ'লে মোৰ নিজা শক্তি তেওঁক সন্তুষ্ট কৰিব পৰা মোৰ শক্তি নাই বাবাই মোক জ্ঞানটো দিয়াৰ কাৰণে কৰিব পাৰিছোঁ ইয়াৰে কামবিলাক ভালকৈ চলি আছে হয়তো কেইদিনমান পিছত যদি আপোনালোকে মন্দিৰটো দৰ্শন কৰিব যায় ইয়াতে ৰং কৰাই বা হওক আৰু বহুত ধৰণৰ আপোনালোকে দেখা পাব তো মন্দিৰটো আপোনালোকে দৰ্শন কৰিব যাওক আৰু আপোনালোকে দেখিলেই বৰদেউতাই কিমান ধুনীয়াকৈ মন্দিৰটোৰ কথা বৰ্ণনা কৰিছে ভগৱান শিৱ আৰু পাৰ্বতীৰ বহুত মাহাত্ম্য অপাৰ আছে তো ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে গম পাইছে কিমান কত মহিমা আছে তো আজিলৈকে আৰু বেছি দেৰিও নকৰোঁ তো বেছি দেৰি কৰিলে ভিডিঅ'টো আৰু বেছি দীঘল হ'ব যদি আপোনালোক মোৰ চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰক জয় হিন্দ জয় আই অসম